বাবা তোৰ ফোনটো বাজি আছে হেল্ল' সৰি বাবু সৰি মই মানে এতিয়া লেট্ৰিনত হাগি আছিলোঁ তোমাৰ কলটো শুনি মই দৌৰি আহিছোঁ মই টিকা ধোৱা নাই এইবোৰ গু লাগি আছে তুমি যদি আজ্ঞা দিয়া মই টিকাটো ধুই আহোঁ তাৰপিছত কথা পাতিম দেই অ'কে বাবু আজি কিবাকে বাচিলোঁ বাবা তুমি এই চুলি সোপা কিয় ৰাখি থৈছানো ইটছ ফেশ্বন পাপা ইটছ ফেশ্বন সেইবোৰ বাদ দে ফেশ্বন ফেশ্বন কালি তোৰ ভনীয়েৰক চাবলৈ আহিছিল তোক পচন্দ কৰি গৈছে ভিডিঅ' এটা পালোঁ ভিডিঅ'টোত অসমৰ বাহিৰত থকা কিছুমান ল'ৰা ছোৱালীক তেজপুৰত কোৱাৰেণ্টাইনৰ কাৰণে ৰাখিছে আৰু তাত কমেণ্টছ আছে যে বহুত যে এইবাৰ অসম বৰবাদ বোলে ইহঁতে অসমলৈ কৰোণা আনিলে ইহঁতক আহিবই দিব নালাগিছিলে কোনে আনিলে ইহঁতক আৰে ভাই ভালকৈ কওক ইহঁতক ভালদৰে ৰাখক ভালকৈ চিকিৎসা কৰক আৰে ভাই অসমৰ অসমীয়াই যদি অসমীয়াক অসমত সোমাব নিদিয়ে তেতিয়াহ'লে বিদেশীক সোমাব দিব আই লেবৰা সোমা খা অলপমান মেণ্টেলিটিবোৰ চেঞ্জ কৰিব লাগে সিহঁতবোৰো কাৰোবাৰ পৰিয়ালৰ সদস্য হয় মা পাপা দাদা বাইদেউ বাই ভণ্টি কাৰোবাৰ চবৰে পৰিয়াল আছে যেতিয়া নিজৰ পৰিয়ালৰ লগত ঘটিব ন তেতিয়া চবেই বুজিব এতিয়া হোৱা নাই চাগে নিজৰ পৰিয়ালৰ লগত সেইকাৰণে তো এনেকুৱা কৰিব নালাগে ভালদৰে কওক যে আহিছে ভালকৈ ৰাখক কেতিয়াও এনেকৈ ক'ব নালাগে যে ইহঁতবোৰৰ কাৰণে আমাৰ অসম বৰবাদ আমি অসমৰ অসমীয়া হয় মই কাকো জাতি মেটি ভেটিক লৈ কথা কোৱা নাই অসমত থকা মানে অসমীয়া সেইটো কথা কৈছোঁ গোটেইখিনিয়ে যাতে একগোট হৈ থাকে তেতিয়াহে আমি বেলেগক ক'ব পাৰিম কিবা এটা নহ'লে কি বিদেশী লাউৰা খেলিব পাৰিম হা এইটো ভিডিঅ' স্পেচিয়েলি সেইসকল মানুহৰ বাবে যিসকলে নেকি অসমৰ বাহিৰত থকা ল'ৰা ছোৱালীবোৰক কৰোণাৰ বংশধৰ বুলি ভাবে অসমলৈ গ'লে কৰোণা লৈ যাব বুলি ভাবে তো এবাৰ ভাবি চাবচোন সেইসকল ল'ৰা ছোৱালীৰ বিষয়ে যিসকলে নেকি দুমাহ হ'ল অনলি আলু আৰু ভাত খাই আছে সেইসকল ল'ৰাৰ কথা ভাবিব যিসকলে নেকি নিজৰ পইচা নাই ঘৰৰ পৰা পইচা লৈ চলি আছে সেইসকল ল'ৰাৰ কথা ভাবিব যিসকলে নেকি গেছ বিলৰ পৰা আদি কৰি কাৰেণ্ট বিল খোৱা বোৱা সকলো কষ্টৰে টানি টুনি চলাবলগীয়া হৈছে সেইসকল ল'ৰাৰ কথা ভাবিব যিসকলে নেকি ঘৰত যাওঁ বুলি ভাবিও কান্দি কান্দি ৰুমত দুমাহ হ'ল ৰুমতে বহি থাকিবলগীয়া হৈছে এটা সৰু ৰুমত ওলাই যাবলৈও নাই তো এটা কথা ভাবিবচোন আজি যদি মোৰ লগত হৈছে বা আমাৰ ঘৰৰ পৰিয়ালৰ এজনৰ লগত হ'ল তো আমি তেনেকৈ ক'মনে কি মানে ইয়াৰ নাপায় এনেকৈ ক'বলৈ এনেকুৱা নাখাই নবৈ মৰাতকৈও ন কৰোণা হৈ মৰাই ভাল আৰু কৰোণাতকৈও খাতাৰনাক এই মানুহৰ মনবিলাক যিবিলাকে নেকি মোৰ লগৰ দুটামান আছে মাল দুপেক খোৱাৰ পিছতে এনেকৈ ক'ব কি কমি আছিলে মোৰ প্ৰেমত ইমান ভাল পাইছিলোঁ তাইক কি নাই দিয়া হৈছিলোঁ একেবাৰে মেকআপৰ বস্তু বা আদি কৰি টকা পইচা ৰিচাৰ্জ কি নাই দিয়া হৈছিলোঁ সেই চাকৰি কৰা টপা বুঢ়াটো পাই মোক এৰি থৈ গ'ল আজি গোটেই ৰাতি খাম বাক সেই বাইদেউ দুজনী মানুহ যে কৈ আছে বোৱাৰী লাভাৰকেইটালৈ বেয়া লাগিছে বুলি বোৱাৰী লাভাৰবিলাক কি ইমান অদঙা নেকি হে আই সেই দাদাইহঁত যদি ডালে ডালে এই বোৱাৰী লাভাৰখিনিও পাতে সেই দাদাইহঁত যেতিয়া হাগিব যায় তেতিয়া কথা পাতে চালা লকডাউনত ঘৰত সোমাই চুলি সোপাটো দীঘল হ'লেই এই ছাইডৰ দাড়িখিনিও দীঘল হ'ল কিবা নিজকে গব্বৰ সিঙৰ নিচিনাহে লাগিছে আৰু अरे ओ सांबा कितना इनाम रखे हैं सरकार हम पर पूरे 50,000 सुना पूरे 50,000 তোমাৰ এতিয়াও মনত আছে আৰু এবাৰ গোৱা না আকৌ এবাৰ শুন নাযাবা শুন বাটত হাগি থৈ পাছফালে লেটিন আছে বহি দিয়া গৈ ভলুকা পিতাই ৰৈ আছে কটি ধুৱাবলৈ মানুহে নিজৰ ভাল পোৱাক হৃদয়ত ৰাখে আৰু মই এনেকুৱা এটা ল'ৰা যিয়ে নেকি নিজৰ ভাল পোৱাক ফ্ৰিজত ৰাখোঁ কাৰণ মই নিবিচাৰোঁ যে মোৰ ভাল পোৱা সোনকালে বেয়া হৈ যাওক চাওক মই কোনো ৰাজনীতিৰ মানুহ নহয় কিন্তু মই এটাই বিচাৰোঁ যে আমাৰ দেশত দুটাই পাৰ্টি হওক এটা শনিবাৰে গধূলি এটা দেওবাৰে গধূলি